আপোনালোকৰ কাৰোবাৰ এনেকুৱা হৈছে নেকি আপুনি কম্পিউটাৰৰ চাৰ্টিফিকেট লৈছে, কম্পিউটাৰত ডিপ্ল'মা লৈছে, তথাপিতো এটা ভাল জব পোৱা নাই বা জব এটাৰ কাৰণে ষ্ট্ৰাগল কৰিছে, বা যদি জব পাইছেও মন পচন্দৰ জব পোৱা নাই, চেলাৰী কম। তেনেকুৱা ভিক্টিম আমাৰ অসমত বহুত আছে। চ' মই ইয়াতে 3টা কম্পিউটাৰ কোৰ্চৰ বিষয়ে ক'ম। যদি এই 3টাৰ কোনোবা এটা ভালকৈ কৰে, জবো সোনকালে পাব আৰু চেলাৰীও আগৰবিলাকৰ তুলনাত বহুত বেছি। 1 VFX এণ্ড এনিমেশ্যন। VFX এণ্ড এনিমেশ্যনৰ এতিয়া গুৰুত্ব বহুত বেছি হৈছে। চ' জবৰ ডিমাণ্ডো বহুত বেছি আৰু চেলাৰীও বহুত বেছি। আজিকালিতো অসমীয়া মুভিবিলাকতো এনিমেশ্যন ব্যৱহাৰ কৰা হয়। টো হৈছে গ্ৰাফিক ডিজাইন। যদি আপুনি ড্ৰয়িঙত এক্সপাৰ্ট তেতিয়াহ'লে গ্ৰাফিক ডিজাইন কৰিব পাৰে। আজিকালিৰ এডভাৰটাইজবিলাকতো গ্ৰাফিক ডিজাইনাৰ নহ'লে সম্ভৱেই নহয়, গতিকে গ্ৰাফিক ডিজাইনাৰৰ ডিমাণ্ড বহুত বেছি আৰু ইয়াৰ চেলাৰীও ভাল। 3 নম্বৰ হৈছে ছফ্টৱেৰ ডেভেলপমেণ্ট। ছফ্টৱেৰ ডেভেলপমেণ্টৰ বৰ্তমান ডিমাণ্ড বহুত বেছি। যদি কিবাকৈ এই ছফ্টৱেৰ ডেভেলপমেণ্টৰ কোৰ্চটো কৰি ল'ব পৰা যায়, তেতিয়াহ'লে তাৰে কোৰ্চ কৰাৰ পিছদিনাৰ পৰাই জব পাই যাব। জব যদি নাপায় নিজেও বিজনেছ কৰিব পাৰে। তাৰ পৰা ছফ্টৱেৰ ডেভেলপমেণ্ট জনা মানুহে নিজে বহুতেই বিজনেছ কৰে, বহুত বিজনেছ অপৰচুনিটি পোৱা যায়। গতিকে ছফ্টৱেৰ ডেভেলপমেণ্ট কোৰ্চটো আগৰ দুটাৰ তুলনাত অকণমান টাফ হয়, কিন্তু যদি কৰিব পাৰে বহুত লাভ হয়। চ' যদি আপুনি কম্পিউটাৰ কোৰ্চ কৰিম বুলি ভাবিছে, এই 3টাৰ ভিতৰতে কিবা এটা কৰি দিয়ক। যদি আৰু আপোনাৰ প্ৰশ্ন আহিছে যে এইটো কোৰ্চ ক'ত পোৱা যায়, সময় কিমান, খৰচ কিমান, তেতিয়াহ'লে কমেণ্ট কৰি দিয়ক। মই নিশ্চয় ইয়াৰ ওপৰত ডিটেইল ভিডিঅ' বনাই দিম। ধন্যবাদ। চ' যদি আপুনি কম্পিউটাৰ কোৰ্চ কৰিম বুলি ভাবিছে, এই 3টাৰ ভিতৰতে কিবা এটা কৰি দিয়ক। যদি আৰু আপোনাৰ প্ৰশ্ন আহিছে যে এইটো কোৰ্চ ক'ত পোৱা যায়, সময় কিমান, খৰচ কিমান, তেতিয়াহ'লে কমেণ্ট কৰি দিয়ক। মই নিশ্চয় ইয়াৰ ওপৰত ডিটেইল ভিডিঅ' বনাই দিম। ধন্যবাদ।